হেল্ল' নমস্কাৰ, মই ধুমা বিদ্যালয় স্বাগতম জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। মই আহিছোঁ আজি শ্ৰী মা চন্দিকা দেৱালয়লৈ। ভিতৰৰ কি পৰিৱেশ সকলোবোৰ দেখাই আছোঁ, ভিডিঅ'টো শেষলৈ চাব। এখন মন্দিৰৰ গেট, আৰু গুৱাহাটীৰ পৰা আহিলে ছয়গাঁও নোপোৱাতে আপোনালোকে ৰাইট চাইডে এটা ৰাস্তা পাব। ৰাস্তাটো সোমাই গ'লে কিছু দূৰ গ'লে আপোনালোকে মন্দিৰ পাব। আৰু এনেকৈ আহি পালোঁ আমি মন্দিৰ। আৰু ইয়াতে ওচৰতে মন্দিৰৰ আগত ওচৰতে লাগি থকা দোকানবোৰত আপোনালোকে চাকি তাকি সকলোবোৰ পোৱা যাব। এই শ্ৰী মা চন্দিকা দেৱালয়ৰ মেইন গেট। এনেকৈ আমি ভিতৰত সোমাই আহিলোঁ, আৰু ভিতৰত সোমাই প্ৰথমেই পালোঁ আমি গণেশ বাবাক, আৰু গণেশ বাবাক সেয়া এটা জনালোঁ। জনাই আগৰ ইয়াতে ওচৰতে লাগি থকা এইটো পুখুৰী, ইয়াতে মাছ কাছু, মাছবিলাক ডাঙৰ ডাঙৰ মাছ কাছু সকলোবোৰ পোৱা যায়। কাছুবিলাক কিন্তু সৰু সৰু দেখিছোঁ, দেখা পাব। ইয়াতে ধুনীয়া এটা পৰিৱেশ, আৰু এইটো চাগে বলি দিয়ে, ইয়াতে বলিও দিয়ে চাগে। এইটো কৃষ্ণ ৰাধা মন্দিৰ, আৰু এইটো আমাৰ ভোলেনাথ, আৰু এইটো হ'ল দুৰ্গা মন্দিৰ। দুৰ্গাক স্থাপিত কৰিছে। ইয়াত এটা ভাল, আপোনালোকে প্ৰত্যেকটা শক্তিবিধৰ এক্সট্ৰাকে বনাই ধুনীয়াকৈ ইয়াতে স্থাপিত কৰিছে। আৰু এইটো হয় কালী মা, এইটো এক্সট্ৰাকৈ ৰাখিছে। আৰু অলপ চাফ চিকুণ, ধুনীয়া এটা পৰিৱেশ, চাফ চিকুণ কৰি ৰাখিছে, এইটোৱে ভাল লাগিছে। আৰু এইটো মন্দিৰৰ মেইন মন্দিৰৰ বেক চাইড, ইয়াত ভালেখিনি ভক্ত আহি ইয়াতে চাকি বন্তি দিয়ে, প্ৰসাদ দিয়ে। এইটো এটা শক্তিপীঠ কালী মন্দিৰ, আৰু এনে কালী মন্দিৰবোৰ দেখিছোঁ উত্তৰ পিনে সেৱা কৰা যায়। এইটো এটা প্ৰথম মন্দিৰ যিটো পশ্চিম পিনে সেৱা কৰা যায়, আৰু এইটো মেইন মন্দিৰ। ইয়াতে সকলোৱে ধূপ চাকি জ্বলাই ইয়াতে মেইন মন্দিৰত বহিছে। আৰু এইটো হৈছে আমাৰ ভোলেনাথৰ ত্ৰিশূল, আৰু এইটো ভোলেনাথৰ পুত্ৰ গণেশৰ মন্দিৰ বনাই আছে নতুনকে। এনেকৈ মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি বিৰাটেই ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ভাল লাগিছে, লাইক শ্বেয়াৰ কৰিব। এনেকৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় অসম।